কাৰণ কি 120 বছৰ থাকিলে বৰ দিগদাৰ হ'ব। এই 50 বছৰতে ইমান উৎপাত কৰিলোঁ আৰু 120 বছৰ কি কৰিম ঠিক নাই। যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে জীয়াই থাকিম বছ। যিদিনা কাম কৰিব নোৱাৰিম সিদিনা মৰি যাম। খতম। বাই বাই। ভাহি যায় মৌসুর তোমার নিবিড় আকাশ হলে উঠি ভাহি যায় মৌসুর তোমার নিবিড় আকাশ হলে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস নামে তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ